নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি মুম্বাই আৰু গুজৰাটৰ মাজত যিখন মেচ অনুষ্ঠিত হৈছিল, মুম্বাইক ৩৬ ৰানত পৰাস্ত কৰে গুজৰাট টাইটেন্সে। হয়, আজি আহমেদাবাদত যিখন মেচ অনুষ্ঠিত হৈছিল, আহমেদাবাদত এটা ৰেকৰ্ড ৰাখিবলৈ সক্ষম হৈছে গুজৰাট টাইটেন্সে যে আহমেদাবাদত মুম্বাই ইণ্ডিয়ানছে এখনো মেচত হৰুৱাব পৰা নাই। এতিয়ালৈকে অজয় হৈ আছে গুজৰাট টাইটেন্স আহমেদাবাদৰ পিটছত। আজিও গুজৰাট টাইটেন্সে এমআইক ৩৬ ৰানত পৰাস্ত কৰে। এখন আজি এমআইৰ ফালৰ পৰা বিশেষ এফৰ্ট কৰা দেখা নগ'ল। শেষৰ ফালে এমআই একেবাৰে হাৰ মানি দিয়াৰ নিচিনা হ'ল। শেষত আৰু বেক টু বেক উইকেটো গৈছিল। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে গুজৰাট টাইটেন্সে বেটিং কৰি ১৯৬ ৰান কৰে। আজি গুজৰাট টাইটেন্সে ষ্টাৰ্ট খুব এটা ভাল পায়। ৭৮ ৰানৰ পাৰ্টনাৰশ্বিপ কৰে শুভমান গিল আৰু সাই সুদৰ্শনৰ মাজত। শুভমান গিলে আজি ৩৮ ৰান কৰে মাত্ৰ ২৭টা বলত, য'ত নেকি ৪টা ৪ আৰু এটা ৬ আছিল। আৰু লগতে শুভমান গিলে ১০০০ ৰান কৰে আহমেদাবাদত, যিহেতু আহমেদাবাদৰ গুজৰাট টাইটেন্সৰ হৈ ফালে ১০০০ ৰান কৰিবলৈ সক্ষম হয় আহমেদাবাদৰ পিটছত। আৰু আগৰ মেচবিলাকতো আহমেদাবাদত ভাল খেলে শুভমান গিলে, আজিও ৩৮ ৰানৰ ইনিংছ খেলে। আৰু লগতে সাই সুদৰ্শনে আজি বহুত এটা ভাল ইনিংছ খেলে। ৪১ বলত ৬৩ ৰান কৰে, য'ত নেকি ৪টা ৪ আৰু 2টা 6 আছিল। আৰু সাই সুদৰ্শন বেক টু বেক 2টা হাফ চেঞ্চুৰী, যিহেতু ইয়াৰ আগৰ মেচখনতো হাফ চেঞ্চুৰী কৰিবলৈ সক্ষম হৈছিল। আজিও ৬৩ ৰানৰ ইনিংছ খেলে, খুব এটা ভাল ইনিংছ খেলে। আৰু সাই সুদৰ্শনৰ ইনিংছটো এনেকুৱা নহয় যে খুব এটা এটেকিং, যদিও 2টা 6 মাৰে আৰু ৪টা 4 আছিল। আৰু লগতে জছ বাটলাৰে ৩৯ ৰানৰ ইনিংছ খেলে ২৪টা বলত, য'ত নেকি 5টা ৪ আৰু এটা 6 আছিল। প্ৰথম তিনিজন বেটছমেন খুব এটা ভাল খেলে গুজৰাট টাইটেন্সৰ হৈ, বাকী বেটছমেনসকলে বৰ বিশেষ কৰিব নোৱাৰিলে। আজি মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। ট্ৰেণ্ট বল্টে এটা উইকেট লয়, দীপক চাহাৰে এটা, আৰু লগতে কেপ্টেইন হাৰ্দিক পাণ্ডিয়াই 2টাকৈ উইকেট ল'বলৈ সক্ষম হয় মাত্ৰ ২৯ ৰান দি। মুম্বাই ইণ্ডিয়ানছৰ হাৰ্দিক পাণ্ডিয়াই ভাল বলিং কৰে, বাকী ট্ৰেণ্ট বল্টে উইকেট ল'ব নোৱাৰিলে। ১৯৭ ৰানৰ টাৰ্গেট চেজ কৰিব আহি মুম্বাই ইণ্ডিয়ানছে ষ্টাৰ্ট ভাল নাপায়, কাৰণ মহম্মদ সিৰাজে 2জন অপেনাৰ বেটছমেনকে বেক টু বেক উইকেট লৈ লয়। আজি ৰোহিত শৰ্মাই মাত্ৰ ৮ ৰান কৰি আউট হ'বলগীয়া হয় মহম্মদ সিৰাজৰ বলত। মুম্বাই ইণ্ডিয়ানছৰ হৈ ৰোহিত শৰ্মাই বৰ বিশেষ কৰিব পৰা নাই, কাৰণ ইয়াৰ আগৰ মেচতো ৰান কৰিব নোৱাৰিলে, আজিও ৰান কৰিব নোৱাৰিলে। ৰোহিত শৰ্মাৰ ফৰ্মটো লাগিব মুম্বাই ইণ্ডিয়ানছক জয়ী হ'বৰ কাৰণে। আৰু লগতে ৰিকেলটনে 6 ৰান কৰে, ৰিকেলটনৰো উইকেট মহম্মদ সিৰাজে লয়। আৰু তিলক বৰ্মাই আজি ভাল এটা ইনিংছ খেলে। তিলক বৰ্মাই মাজত মেচখন ধৰি ৰাখে আৰু ৩৯ ৰানৰ ইনিংছ খেলে। ৩৯ ৰান মাত্ৰ ৩৬টা বলত, যদিও ষ্ট্ৰাইক ৰেট কম আছিল, কিন্তু মেচখন ধৰি লৈ গৈছিল, কিন্তু শেষত আউট হ'বলগীয়া হয়। আৰু লগতে সূৰ্য কুমাৰ যাদৱে ৪৮ ৰানৰ ইনিংছ খেলে মাত্ৰ ২৮টা বলত, যদিও সূৰ্য কুমাৰে মাৰিবলৈ লৈছিল, কিন্তু শেষত ৪৮ ৰান কৰি আউট হৈ যায় আৰু 2 ৰানৰ কাৰণে অৰ্ধশতক মিছ কৰে। সূৰ্য কুমাৰ যাদৱ আৰু তিলক বৰ্মাৰ মাজত এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ, ৬৩ ৰানৰ পাৰ্টনাৰশ্বিপ কৰে ৩ নম্বৰ উইকেটৰ কাৰণে। আজি হাৰ্দিক পাণ্ডিয়াই বিশেষ কৰিব নোৱাৰিলে, ১৭টা বলত ১১ ৰান কৰে, যদিও আজি হাৰ্দিক পাণ্ডিয়াক যেতিয়া পাৱাৰ হিটিং কৰিব লাগিছিল, কিন্তু হাৰ্দিক পাণ্ডিয়াৰ বেটত ভালকে কানেক্ট হোৱা নাছিল আৰু বহুত ট্ৰাই কৰিছিল। আৰু ১৭টা বল খেলে, অন্য দিনততো ১৭টা বল খেলিলে ৩০-৪০ ৰান কৰে, কিন্তু আজি মাত্ৰ ১১ ৰান কৰিবলৈহে সক্ষম হৈছে। আৰু গুজৰাট টাইটেন্সৰ বলাৰসকলে খুব এটা ভাল পাৰফৰ্মেঞ্চ আগবঢ়াইছিল। গুজৰাট টাইটেন্সৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই ৪ অভাৰত মাত্ৰ ১৮ ৰান দি 2টা উইকেট ল'বলৈ সক্ষম হয়। খুব এটা ভাল বলিং কৰে, হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্য কুমাৰক মাৰিবই দিয়া নাছিল। আজি প্ৰসিদ্ধ কৃষ্ণাই 14টা ডট বল কৰে আৰু মাত্ৰ 18 ৰান দিয়ে 4 অভাৰত। আৰু প্ৰসিদ্ধ কৃষ্ণাই আজি প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাবলৈ সক্ষম হয়, যিহেতু তেওঁ বহুত ভাল বলিং প্ৰদৰ্শন আগবঢ়াইছে। লগতে মহম্মদ সিৰাজে 4 অভাৰত ৩৪ ৰান দি 2টা উইকেট ল'বলৈ সক্ষম হয়। মহম্মদ সিৰাজে মুম্বাই ইণ্ডিয়ানছৰ 2জন অপেনাৰকে আউট কৰে, আৰু ৰাছিদ খানে মাত্ৰ আজি 2 অভাৰে কৰে, 2 অভাৰত 10 ৰান দিয়ে। আজিৰ মেচখনত মুম্বাই ইণ্ডিয়ানছ প্ৰথমতে বেকটোত গুচি গৈছিল, যেতিয়া মহম্মদ সিৰাজে 2টা উইকেট লৈছিল খুব জলদি। তেতিয়াৰ পৰা সেইটো ইণ্টেণ্ট দেখা নাছিল, যদিও সূৰ্য কুমাৰ আৰু তিলক বৰ্মাৰ মাজত এটা পাৰ্টনাৰশ্বিপ হৈছিল, কিন্তু শেষত অন্য বেটছমেনসকলে কৰিব নোৱাৰিলে। আৰু যিহেতু টাৰ্গেটটোও এটা বিশাল আছিল, লগত হাৰ্দিক পাণ্ডিয়াৰ বেটতো আজি কানেক্ট হোৱা নাছিল। আপোনালোকে কি ভাবে, কি কাৰণে মেচখন হাৰিছে বুলি ভাবে এমআইয়ে? আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। আৰু লগতে পইণ্টছ টেবুলৰ বৰ্তমান একেবাৰে টপত আছে আৰচিবি, 2 নম্বৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু 3 নম্বৰত আছে গুজৰাট টাইটেন্স। যিহেতু আজি গুজৰাট টাইটেন্স জিকিবলৈ সক্ষম হৈছে, 3 নম্বৰলৈ পদোন্নতি হৈছে। আৰু 4 নম্বৰত আছে পাঞ্জাৱ, আৰু শেষত আছে মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ।
আৰু কাইলৈ যেহেতু সুপাৰ সানডে, কাইলৈ দুখন মেচ অনুষ্ঠিত হ'ব। গুৱাহাটীত এখন মেচ অনুষ্ঠিত হ'ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত। ৰিয়ান পৰাগৰ শেষৰখন কেপ্টেইন হিচাপে মেচ, কাৰণ 3খন মেচৰ কাৰণে কেপ্টেইন দিয়া হৈছিল ৰিয়ান পৰাগক, আৰু এইটো ৰিয়ান পৰাগৰ হাতত ভাল চান্স হ'ব যে তেওঁ প্ৰুভ কৰি দেখুৱাবলৈ, ভাল কেপ্টেইন কৰিবলৈ আৰু মেচখন জিকিবলৈ। আৰু খুব এটা আৰু মেচখন সহজ নহ'ব, কাৰণ চেন্নাই ছুপাৰ কিংছক হৰুৱা ইমান এটা সহজ কথা নহয়। কাইলৈ যেহেতু সুপাৰ সানডে, কাইলৈ আৰু এখন মেচ হ'ব দিল্লী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত। সেইখন মেচ অনুষ্ঠিত লাইভ সম্প্ৰচাৰণ হ'ব 3:30 বজাত বিশাখাপট্টনমত, আৰু ৰাজস্থান ৰয়েলছ আৰু চেন্নাইৰ মাজৰ মেচখন হ'ব 7:30 বজাত গুৱাহাটীত। আপোনালোকে কি ভাবে যে গুৱাহাটীত ৰাজস্থান ৰয়েলছে জিকিব পাৰিবনে ৰিয়ান পৰাগৰ কেপ্টেইনশ্বিপ? কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট কৰি দিব, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। এইদৰে মই ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।